আহিবনো? পাপাই আমাৰ কাৰণে আৰু ফুলঝাৰি আনি দিম বুলি কৈছিলে নহয়। এইখিনিচোন শেষেই হ'ব আৰু দুটামান পেকেটহে আছে। তুমি পাপাক ফোন কৰা, সোনকালে আহিবলৈ কোৱা আকৌ। ৱা পাহি মাইনা, তুমি আৰু কিমান ফুলঝাৰি নজ্বলোৱা কোৱাচোন? অথনিৰ পৰা তুমি জ্বলাই আছা আৰু কিমান আনি দিব পাপাই? এটা বক্স আনি দিছিলে, গোটেইটো শেষ কৰি কৰি এতিয়া আকৌ দুটা পেকেটহে বচা লাগে নেকি? জ্বলাবা আকৌ, মই প্ৰথমতে চাকিবোৰ জ্বলাই লওঁ, তাৰপিছত আমি চবেই একেলগে ফুলঝাৰি জ্বলাম, কলগছ জ্বলাম, বুজিলা? এতিয়া একেলগে যদি শেষ কৰি দিয়া গোটেইখিনিচোন শেষেই হৈ থাকিব, আনিয়ে থাকিব লাগিব। বাৰু হ'ব, মই তোমাৰ পাপাক ফোন কৰি দিম বাৰু, ঠিক আছে? মই আগে এই চাকিখিনি জ্বলাই ল'বলৈ দিয়া দেই। আৰে এইজনীচোন গুণগুণ, আমাৰ ঘৰৰ ওচৰত থাকে যে। তাই ইয়াত কি কৰিছেনো অকলে অকলে? আৰু এনেকৈ মন চন মাৰি আছে। আজি দিৱালী নহয়, তাইক মই মিঠাই এটা দি দিওঁগৈ খাবলৈ। আজি ইহঁতে ইমান ধুনীয়াকৈ দিৱালী মানিছে, ফুলঝাৰি জ্বলাইছে, মিঠাই খাইছে, কিন্তু আমাৰ ঘৰতচোন একোৱেই নাই, চাকি এখন জ্বলাবলৈও নাই। মই এতিয়া ঘৰলৈ গৈ পাপাক ক'ব লাগিব, মোকো পাহি মাইনাহঁতে জ্বলোৱা নিচিনা ফুলঝাৰি লাগে বুলি। মোৰো জ্বলাব মন গৈছে। গুণগুণ, তুমি ইয়াত অকলে অকলে কি কৰিছানো? এয়া লোৱা, মিঠাই খোৱা। আজি দিৱালী যে, দিৱালী চবেই মিঠাই খায়, তুমিও এটা খোৱা। ইলা, থেংক ইউ। ইলা, তোমালোকৰ ঘৰটো দেখিবলৈ ইমান ধুনীয়া লাগিছে। মই ঘৰৰ পৰা বহি বহি চাই আছিলোঁ, লাইটবোৰ ইমান ধুনীয়া, আৰু তোমালোকে ফুলঝাৰি জ্বলাই আছিলা যে, মোৰো জ্বলাব মন গ'ল। সেইকাৰণে মই তোমালোকৰ ঘৰটো চাবলৈ আহিলোঁ। ইলা, আমাৰ ঘৰত পাপাই মোক এতিয়ালৈকে একো আনি দিয়া নাই, চাকি এখনো জ্বলাবলৈ তেল নাই। মোৰ বহুত বেয়া লাগিছে, মোৰ তোমালোকৰ নিচিনা ফুলঝাৰি জ্বলাবলৈ মন গৈছে। ইলা, তুমি থাকা দেই, মই ঘৰলৈ যাওঁ, নহ'লে মায়ে আকৌ মোক বিচাৰি থাকিব। গুণগুণলৈ মোৰ বহুত বেয়া লাগিছে। আমি ইয়াত ইমান ফূৰ্তি কৰিছোঁ, আৰু গুণগুণে আজি দিৱালী দিনটো মন মাৰি আছে। সিহঁতৰ ঘৰত চাকি এখন জ্বলাবলৈও তেল নাই বুলি কৈছে। পাপা আহিলে মানে মই মোলৈ আনি থোৱা ফুলঝাৰি পেকেট এটা আৰু তেলৰ পেটল আৰু এটা তাইৰ কাৰণে মিঠাই বাক্সা লৈ যাম। তাই খুব ভাল পাব। মই পাপা আহিলে পাপাক ক'ব লাগিব। ইলা, তই তাত কি কৰি আছ? এইফালে আহ, আমাৰ পাহি মাইনাই মিঠাই এটা খাওঁ বুলি কৈছে। তোৰ সেইখন ধৰি থাকিবলৈ দিয়া নাই, বুজিলি? খাবলৈ আছে যদি খা, নহ'লে ভিতৰত থৈ আহ, আকৌ নহ'লে গোটেইখিনি পেলাবি। তাৰপিছত মই গালি পাৰিলে মানে তই আকৌ পাপাক ক'বলৈ যাবি। এইফালে আহ সোনকালে। মাজনী, তোৰ আকৌ কি হ'ল? আৰু তই এই গধূলিখন ক'লৈ গৈছিলি কচোন? তই এনেকৈ ওলাই ওলাই নাযাবি আকৌ ঘৰৰ পৰা, মোৰ চিন্তা হয় নহয়। এতিয়া তোৰ কি হ'ল কচোন? তই ইমান মন মাৰি বহি আছ যে। মা, কিবা হ'ল নেকি? আজি পাপাই মোক যে দিৱালী বুলি ফুলঝাৰি পেকেট এটাও আনি নিদিলে। মোৰ জ্বলাবলৈ বহুত মন গৈছে মা। অ' মা, পাপাক তুমি ফুলঝাৰি পেকেট এটা আনি দিবলৈ ক'বা না, মোৰ জ্বলাবলৈ বহুত মন গৈছে। পাহি মাইনাহঁতৰ ঘৰটো ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ লাইট লগাইছে, চাকি জ্বলাইছে। পাহি মাইনা আৰু ইলাই ফুলঝাৰিও জ্বলাইছে, বহুত ফূৰ্তি কৰিছে সিহঁতে। মা, মোৰো তেনেকৈ ফূৰ্তি কৰিবলৈ মন গৈছে। আপুনি আহিলে? মই আপোনাৰ কাৰণে বাট চাই আছিলোঁ। তেলৰ বটল আনিলেনে? যদি আনিছে, মই দুৱাৰ দলিতে চাকি দুখন জ্বলাই দিওঁ বুলি ভাবিছোঁ। আজি দিৱালী বুলি চবৰ ঘৰতে চাকিয়ে লাইটে একেবাৰে পোহৰ হৈ আছে। অকল ইয়াত আমাৰ ঘৰটোহে এনেকৈ আন্ধাৰ হৈ আছে। সেইকাৰণে ভাবিছোঁ দুখন চাকি দুৱাৰ মুখতে জ্বলাই দিওঁ। নাই, মই তেলৰ বটল আনিব নোৱাৰিলোঁ। তেলৰ বটল আনিবলৈ মোৰ ওচৰত এটকাও নাই। সেইটো কাৰণে কাম এটা বিচাৰিছিলোঁ, কিজানি কেইটকামান উলিয়াই মই তেলৰ বটল এটা কিনি আনিব পাৰোঁ। কিন্তু আজি দিৱালীৰ দিনটো চবেই নিজৰ নিজৰ ঘৰত আছে, আৰু কোনো ক'তো একো কাম নিদিলে মোক। সেইটো কাৰণে মই তেলৰ বটল আনিব নোৱাৰিলোঁ। থাকক আৰু, আমাৰ দুখীয়া মানুহবোৰৰ এনেকুৱাই হয়, কিবা এটা কৰোঁ বুলি ক'লে একোৱেই কৰিব নোৱাৰোঁ। হ'ব দিয়া আৰু, থাকক। দেউতা, এইবাৰ তাৰমানে তুমি মোৰ কাৰণে ফুলঝাৰিও আনি দিব নোৱাৰিবা। মই এবাৰ ফুলঝাৰি জ্বলাবলৈ নাপাওঁ। মোকো পাহি মাইনাহঁতৰ জ্বলোৱা নিচিনা ফুলঝাৰি লাগে দেউতা। মোৰো বহুত জ্বলাবলৈ মন গৈছে। মোৰো সিহঁতৰ নিচিনা ফূৰ্তি কৰিব মন গৈছে। নহয় নহয় গুণগুণ, তুমি কিয় দুখ কৰিছা? তুমি সেইবোৰ একো চিন্তা নকৰিবা। তুমি ফুলঝাৰি জ্বলাবলৈ পাবা। মই এতিয়া ওলাই যাম নহয়, তোমাৰ কাৰণে যেনেকৈ হ'লেও ফুলঝাৰি এপেকেট লৈ আহিম। তুমি জ্বলাবা দেই, এতিয়া দুখ কৰি নাথাকিবা। মই যাওঁ, অলপ পাছত আহি আছোঁ, আৰু তোমাৰ কাৰণে ফুলঝাৰিও লৈ আহিম। মা, দেউতাই মোৰ কাৰণে ফুলঝাৰি আনি দিম বুলি কৈছে। ময়ো এতিয়া পাহি মাইনাহঁতৰ নিচিনা ফুলঝাৰি জ্বলাব পাৰিম ন মা?
অঁ মাজনী, দেউতাই তোৰ কাৰণে এতিয়া ফুলঝাৰি আনি দিব। আৰু তয়ো পাহি মাইনা ইলাহঁতৰ নিচিনাকৈ ফুলঝাৰি জ্বলাবি আৰু ফূৰ্তি কৰিবি দেই। এতিয়া আৰু মন চন বেয়া কৰি নাথাকিবি। দেউতাই আনি দিম বুলি কৈছে নহয়, আনি দিব। মই এতিয়া কি কৰোঁ? মোৰ মনটো বহুত বেয়া লাগিছে। আমি কিয় বাৰু ইমান দুখীয়া যে ছোৱালীজনীক দিৱালী বুলি ফুলঝাৰি এপেকেটো আনি দিব পৰা নাই তাই জ্বলাবলৈ। তাই ইমান আশা কৰিছিলে, মই তাইক আনি দিম কৈছিলোঁ, কিন্তু মইচোন তাইৰ কাৰণে একো আনিবই নোৱাৰিলোঁ। এতিয়া মই তাইক গৈ কি বুলি ক'মগৈ? ইমান কাম বিচাৰিলোঁ, কিন্তু ক'তো কাম এটাও নাপালোঁ। কি কৰোঁ মই? মোৰ হাতত একো উপায় নোহোৱা হৈছে। ইলা, পাহি মাইনা, তোমালোক দুজনী চোন আজি বৰ ফূৰ্তি কৰিছা অকলে অকলে। পিছে মা ক'ত আছে? মাকো ইয়ালৈ আহিব ক'ব লাগিছিলে। বাৰু, তোমালোক দুজনী আৰু লাগে বুলি কৈছিলা নহয় ফুলঝাৰি পতাকা। এয়া চোৱা, তোমালোকৰ কাৰণে মই ঢেৰ লৈ আহিছোঁ। লোৱা লোৱা, এইখিনিও গৈ জ্বলোৱাগে দুইজনী মিলি। পাপা, তোমাক মোৰ কথা এটা ক'বলৈ আছিলে। অ' পাপা, আমাৰ ঘৰৰ ওচৰত যে গুণগুণ আমাৰ লগতে পঢ়ে। আজি সিহঁতৰ ঘৰত চাকি জ্বলাবলৈ তেল অকণমানো নাই বুলি কৈছিলে গুণগুণে। আৰু গুণগুণৰ ওচৰত ফুলঝাৰি এপেকেটো নাই জ্বলাবলৈ। পাপা, মোৰ তাইৰ কাৰণে বহুত বেয়া লাগিছে। তুমি যদি বেয়া নোপোৱা, মই মোৰ ভাগৰ ফুলঝাৰি এপেকেট গুণগুণক দি আহিম নেকি? তাই খুব ভাল পাব, তাইও জ্বলাব পাৰিব। বা ইলা, আজি তোমাৰ কথা শুনি মোৰ মনটো বহুত ভাল লাগিছে। তুমি ইমান কথাবোৰ বুজি পোৱা, আৰু তুমি যি কৈছা একদম ঠিক কৈছা। গুণগুণ তোমাৰ লগৰ হয়, তোমাৰ লগতে পঢ়ে। তাই যদি কিবা এটা অসুবিধা হৈছে, তেতিয়াহ'লে তাইক তুমি সহায় কৰিব বিচাৰিছা, আৰু এইটোতো বহুত ভাল কথা। ইলা, মইনো ইয়াত বেয়া পাবলৈ কি আছে? গুণগুণৰ কাৰণে তুমি কি নিব বিচাৰিছা লৈ লোৱা, আৰু তোমাৰ লগত ময়ো যাম, বুজিলা? পাপা, থেংক ইউ। ৰ'বা, মই এতিয়া ভিতৰৰ পৰা লৈ আহিছোঁ। দেউতা, আমি কিয় ইমান দুখীয়া? আজি দিৱালীৰ দিনা চবৰ ঘৰতে চাকি জ্বলিছে, চবৰ ঘৰতে পোহৰ হৈ আছে, চবেই ফটকা ফুটাইছে, ফুলঝাৰি জ্বলাইছে, আৰু মই একো কৰিবলৈ পোৱা নাই। মাজনী, তই নাকান্দিবিচোন এনেকৈ। তই যদি এনেকৈ কান্দি থাক, আমাৰ আৰু দুখ লাগিব। কি কৰিবি মাজনী? উপায় নাই আৰু। আমাৰ ভাগ্যত সুখ বুলিবলৈ নাই, অকল দুখেই আছে। তই চিন্তা নকৰিবি, আৰু তই এনেকৈ দুখ কৰিও নাথাকিবি, বুজিলি? গুণগুণ, তুমি কিয় কান্দিছানো? তুমি নাকান্দিবা। আজি তুমিও ফুলঝাৰি জ্বলাবা, আৰু তুমিও দিৱালী মানিবা। চোৱা, মই তোমাৰ কাৰণে কি আনিছোঁ। তুমি আমাৰ ঘৰত কি কৰিছা? গুণগুণ, তুমি অথনি আমাৰ ঘৰলৈ যাওঁতে যে কৈছিলা তোমাৰ ওচৰত ফুলঝাৰি জ্বলাবলৈও নাই, চাকি জ্বলাবলৈও তেল নাই, সেইটো শুনি মোৰ বহুত বেয়া লাগিলে। আৰু সেইকাৰণে মই এতিয়া পাপাৰ লগত তোমাৰ কাৰণে ফুলঝাৰি লৈ আহিছোঁ, মিঠাই লৈ আহিছোঁ। তুমিও এতিয়া ফুলঝাৰি জ্বলাব পাৰিবা। এয়া চোৱা, ঢেৰ লৈ আহিছোঁ, লোৱা। ইলা, এইবোৰ চব মোৰ কাৰণে আনিছা তোমালোকে? থেংক ইউ ইলা, তোমাৰ কাৰণে আজি ময়ো দিৱালী মানিব পাৰিম, ময়ো ফূৰ্তি কৰিম। অঁ গুণগুণ, আজি তুমিও ফূৰ্তি কৰিবা, আৰু এইবোৰ চব তোমাৰ কাৰণে আনিছোঁ। হ'ব গুণগুণ, এতিয়া মই যাওঁ দেই, মায়ে নহ'লে আকৌ বিচাৰি থাকিব। মই এতিয়া ঘৰলৈ গৈ ফুলঝাৰি জ্বলাওঁগৈ আকৌ, আৰু তুমিও জ্বলোৱা, তুমিও ফূৰ্তি কৰা দেই, মই যাওঁ।